আজি কেতিয়াবা ঘূৰাই দিয়াও নাই ঠিক তেনেকুৱা হৈ আছে যিমানখিনি লাগে এইটো মাৰ্কেটৰ পৰা কম ৰেটত মাটিত খেতি কৰিব বিচাৰে তথাপিও কিষাণ ক্ৰেডিট কাৰ্ডটো পোৱা যায় বা আমাৰ এছ বিলাকৰ কাৰণে কিষাণ ক্ৰেডিট কাৰ্ড আজিকালি যি কৰে নিজে কৰিব পাৰে আৰু ভালকৈ যদি ইউটিলাইজ কৰে আমাৰ টকাৰ অভাৱটো নহ'লে কমচে কম নষ্ট কৰে বহুত এৰিয়াত আমাৰ অসমত বহুত এৰিয়াত এইটো নষ্ট কৰে তো ৰবি শস্যটো একচুৱেলি বহুত কিবা কিবি আছে বা গভৰ্ণমেণ্ট বা বেংকৰ পৰা যেনেকৈ কিষাণ ক্ৰেডিট যেতিয়া আপুনি কিবা এটা খেতি কৰিব পৰাৰ কাৰণে কিবা অলপ টকা দৰকাৰ হয় আছে কিষাণ ক্ৰেডিট কাৰ্ড আছে 20 লাখৰ ভিতৰত এইটো এজন 31 মাৰ্চ 2018 মতে ডাটা মতে মাত্ৰ 5 লাখ বঙাইগাঁও ডিষ্ট্ৰিক্টত একচুৱেলি মই বেছি দিন হোৱা নাই মোটামুটি 7 মাহমান হৈছে এতিয়া ৰবি যিটো শস্য ৰবি ক্ৰপ এইটো আমি কৰোঁ জুলাইৰ ইতিমধ্যে কৃষকৰ ভালেখিনি উন্নতি কৰিছে কৃষি বিজ্ঞান কেন্দ্ৰই যে এটা কথা আমাৰ সাধাৰণ খেতিয়কৰ মাজত আগত এটা বিশ্বাস আছিল যে কাতি মাহৰ পিছত সৰিয়হ নহয় কিন্তু কৃষি বিজ্ঞানে আমাক TS 36 বা 56 এইবিলাক 46 নম্বৰৰ যিটো সৰিয়হ আছে এইটো কাতি মাহ পাৰ হৈ গ'লে পুহ মাহতো মানে পেলালেও হয় এই কথাটো কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আমাৰ নপাৰা ৰাইজে অন্তত গম পাইছে আৰু এতিয়া সৰিয়হ খেতি আমাৰ পথাৰত মানে হৈ আছে এইখিনি আমি উন্নত পাইছোঁ আৰু বিভিন্ন ধৰণৰ খেতি ধৰক এইবাৰ মাকৈ দিছে বা মটৰ দিছে উন্নত মানৰ আৰু তেখেতসকলে আমাৰ লগত মানে অতপ্ৰতভাৱে জড়িত হৈ আমাক মানে আগুৱাই নিয়াৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টা যদি কৃষি বিভাগে এই অসমৰ কৃষি বিভাগে যদি এই প্ৰচেষ্টাখিনি ল'ল হয় তেতিয়াহ'লে কৃষি বিভাগ এই কৃষি ক্ষেত্ৰত বহুত উন্নতি হ'ল হয় আৰু কিছুমান ক্ষেত্ৰত আছে আপোনাৰ যিটো চৰকাৰে ঘোষণা কৰি আছে যে সাৰৰ মূল্য মানে হেৰি কি কয় কেছ মেমৰ মাধ্যমত সাৰ কিনিবলৈ দিছে কিন্তু সেইটো বাস্তৱত ধোৱা চাঙত হৈ উঠিছে সাৰৰ মূল্য বডি পিনতকৈ আমি মোটামুটি 300 টকা বেছিকৈ কিনি আছোঁ এইটো বিৰাট পৰিতাপৰ বিষয় আৰু গৰিহণাযোগ্য গতিকে এই বিষয়টো যদি কৃষি বিভাগৰ দ্বাৰা নিয়ন্ত্ৰণ হ'ব পাৰে তেতিয়াহ'লে কৃষক মানে উন্নতি সাধন কৰিব পাৰিব এইটো মোৰ দৃঢ় বিশ্বাস আমি ন্যায্য মূল্যটো নাপাওঁ চৰকাৰক এই ক্ষেত্ৰত কৃষকৰ প্ৰতি বিৰাট হেমাহি আছে দেখা পাওঁ কাৰণ এই গুৱাহাটীত যিটো আলু 5 টকা এই কি কয় 15 টকা কেজি কিন্তু বিজনী বজাৰত বা পাতলাধৰা বজাৰত যোৱাকালি 4 টকা 50 পইচা কেজি মানে ইয়াতকৈ আৰু কি ক'ম এই মধ্যভোগী আমাৰ উৎপাদনকাৰী কৃষকতকৈ মানে বেছি মুনাফা আদায় কৰি আছে সেইটো মানে একদম সচৰাচৰ দেখিবলৈ পোৱা যায় আছে আমাৰ বহু কোল্ড ষ্ট'ৰ মানে নাই মানে এইটো আমাৰ বহুদিনীয়া দাবী আৰু ইতিমধ্যে ইয়াৰ আগৰ বিগত চৰকাৰৰ যি কৃষি মন্ত্ৰী আছিল নীলমণি সেন ডেকা তেখেতে আমাৰ ইয়াতে নিজে ঘোষণা কৰি গৈছিল যে বঙাইগাঁও ডিষ্ট্ৰিক্টত আমি এটা কৃষি কোল্ড ষ্ট'ৰৰ মানে ব্যৱস্থা কৰিম কিন্তু কোল্ড ষ্ট'ৰ দূৰৰ কথা বঙাইগাঁও ডিষ্ট্ৰিক্ট নহ'ল আৰু এটা চিৰাঙত যিও হৈছে তাতো মানে কৃষি এই কোল্ড ষ্ট'ৰে কৃষকক শোষণ কৰাহে পৰিলক্ষিত হৈছে কাৰণ ৱেষ্ট বেংগলত এটা কোল্ড ষ্ট'ৰত আলু থ'বলৈ গ'লে কৃষকৰ প্ৰতি কুইণ্টলত বা প্ৰতি কিলোত 2 টকা 20 পইচা মানে 2 টকা কিলো বা 1 টকা 60 পইচা কিলো তাতে মানে কৃষকে মানে ভৰিব লাগে আৰু আমাৰ অসমত সেই একেই লেবাৰ সেই একে পৰিচয় এই কি খৰচৰ ভিত্তিত আমি ভৰিব লাগে 2 টকা 60 পইচা এনেকুৱা কিয় বৈষম্য গতিকে আমি কেনেকৈ লাভৱান্বিত হ'ম গতিকে চৰকাৰে মানে এইবিলাক বস্তু নিয়ন্ত্ৰণ কৰক তেতিয়াহে কৃষকৰ আয় দুগুণ হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস